নমস্কাৰ ভিউৱাৰ্স, আজি ক'বলৈ গৈ আছোঁ ইণ্ডোনেছিয়াৰ এটা ফাৰ্মিং টেকনিকৰ বিষয়ে। কি আপোনালোকে জানে চিম কাৰ্ডৰ এই চুকটো কিয় কাটা থাকে? এই চিম কাৰ্ডৰ চুকটো কিয় কাটা থাকে আৰু অইল টেংকাৰবোৰ সদায় গোল কিয় হয়? চাৰিচুকীয়াও হ'ব পাৰিলে হয়, চাৰিচুকীয়া কিয় নিদিয়ে অইল টেংকাৰবোৰ? অইল টেংকাৰ হওক, ৱাটাৰ টেংকাৰ হওক, তৰল পদাৰ্থ যোনবিলাক টেংকাৰ থাকে সেইবিলাক সদায় গোলেই কিয় হয়? এতিয়া চিলিণ্ডাৰ, আপোনালোকৰ ঘৰত চিলিণ্ডাৰ নিশ্চয় আছে। চিলিণ্ডাৰবিলাকৰ এইটো চাওক, এই বাৰ কেজেলত কি লিখা থাকে? আৰু পানী বটলটো আপুনি দেখিছেই, বিসলেৰী পানী বটল। এই পানী বটলত এক্সপায়াৰী ডেটটো যে থাকে, এক্সপায়াৰী ডেটটো কাৰ কাৰণে থাকে? আজি গোটেইখিনি কথা ক'বলৈ গৈ আছোঁ মই। ভিডিঅ'টো লাষ্টলৈকে চাই থাকক আৰু ৰোহানী কাশ্যপ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি লওক, ঘণ্টা বটনটো দবাই লওক। আজি আমেজিং ফেক্টকেইটা আৰম্ভ কৰোঁ। ইণ্ডোনেছিয়াৰ ফাৰ্মিং টেকনিকটো হ'ল ফিছ ৰাইচ টেকনিক। মানে কি হয়, তাত য'ত ধান খেতি কৰে, ধান খেতিৰ লগতে পানীত মাছ এৰি দিয়ে। দেখিবলৈ পাইছে? হয়, এনেকৈ মাছ এৰি দিয়ে। ইয়াৰ ফলত কি হয় কৈ আছোঁ শুনক। ইয়াৰ ফলত ডাবুল লাভ হয়, মানে ওৱান টাইম ইনভেষ্টমেণ্ট ডাবুল প্ৰফিট। কেনেকৈ? এতিয়া চাওক, ধান খেতি কৰিছে, ধানৰ লগত মাছো কৰিছে। ধান বেছি পইচা হ'ব, আৰু ইফালে মাছ বেছিও পইচা হ'ব। এতিয়া বেনিফিটটো হ'ল, ধানত যেতিয়া পোক পতংগ লাগে নহয়, ধানৰ পাতবোৰ খাই দিয়ে, ধান কিছুমান খাই দিয়ে। সেই ধানৰ মাছ থকা কাৰণে সেই ধানৰ পোক পতংগবোৰ সেই মাছবিলাকে খাই দিয়ে। মাছবিলাকে খাই দিয়াত মাছবিলাকৰ খাদ্য হৈ গ'ল। মাছো বেচিব পাৰিলে, এইফালে ধানো বেচিব পাৰিলে। ধানৰ ক্ষতি নহ'বলৈ সেই পোক পতংগখিনি মাছখিনিয়ে খাই দিলে, মাছখিনিৰ খাদ্যও হৈ গ'ল, আৰু এইফালে ধানখিনিও 10% বেছি লাভান্বিত হয়। ধানখিনি মানে 10% ভাল খেতি হয়। সেইটো টেকনিকটো কেনেকুৱা লাগিল জানি কমেণ্ট কৰিব। এতিয়া কওঁ, চিম কাৰ্ডৰ চুকবিলাক কিয় কাটা থাকে? বেছি একো নাই, চিম্পল কথা। চিমটো আপোনাৰ যেতিয়া ওলাইছিলে, প্ৰথম চাৰিচুকীয়াই ওলাইছিলে। চাৰিচুকীয়া ওলোৱাৰ পৰা কি হ'ল যে পিছত গম পালে, চাৰিচুকীয়াটো বনাইছে হয়, কোনফালেদি লগাম? ওপৰেদি লগাম, তলেদি লগাম, ছাইডেদি লগাম, এফালেদি লগাম, কোনফালে লগাব? কনফিউজন হ'বলৈ ধৰিলে। সেইকাৰণে লগে লগে তেওঁলোকে কি কৰিলে, চিমটো এটা চুক কাটি কৰিলে। কাটি দিয়াৰ ফলত এতিয়া আমি চবেই গম পাওঁ চিমটো কেনেকৈ লগাব পাৰি। মানে আপোনাৰ চিমৰ সেই কাটাৰ কাৰণে আপুনি গম পোৱা হ'ল যে এইটো ছাইড এইফালেদি হয়। কিছুমানৰ ওপৰৰ ফালে কাটাটো থাকে, কিছুমানৰ তলৰ ফালে কাটাটো থাকে। লগাবত সুবিধা হ'ল, এইটো কাৰণে চিমৰ চুকবিলাক কটা থাকে। অইল টেংকাৰবোৰ গোল হোৱাৰ কাৰণ দুটা, হেভি কাৰণ দুটা। প্ৰথমটো হৈ গ'ল যে আপোনাৰ যদি চাৰিচুকীয়া বনায়, এই চাৰিটা পাৰ্ট আপোনাৰ জইন কৰিব লাগিল, হয়নে? চাৰিটা পাৰ্ট চাৰিফালৰ পৰা জইন কৰিব লাগিল। আৰু গোল হ'লে আপোনালোক জইন কৰিব ইমান নালাগে, এবাৰ জইন কৰিলেই হ'ল। গোলকৈ এবাৰ জইন কৰিলে হৈ যায়। এতিয়া কাৰণটো হ'ল, চাৰিচুকীয়া যদি কৰে, যেতিয়া তেল আনি থাকোঁতে সেই যেতিয়া পানী থাকে, পানীয়ে চুকবিলাকত বহুত প্ৰেছাৰ দিয়ে। চাৰিচুকীয়া হ'লে চুকবিলাকত বহুত প্ৰেছাৰ পৰে, পানীৰ প্ৰেছাৰটো বা তেলৰ প্ৰেছাৰটো পৰাৰ ফলত তাৰ পৰা লিক হোৱাৰ চান্স থাকে। যদি লিক হৈ যায়, তেল অনা ইমান দূৰৰ পৰা লৈ আহে, যদি তেল লিক হৈ যায়, তে ড্ৰাইভাৰসকলে কি কৰিব? গাড়ী চালকবিলাকে যদি লিক হৈ থাকে, আৰু এইটো ভয়ংকৰ হয়। তেল যদি লিক হৈ আছে, যদি গোটেই ৰাস্তাত পৰি আছে, কিবাকৈ কোনোবাই যদি মেছেজ মাৰি দিলে, কিবা কৰি দিলে, বহুত ডাঙৰ বিপদ হৈ যাব। সেইটো কাৰণে পুল বনোৱা হয়, প্ৰথম কাৰণ। দ্বিতীয় কাৰণ হ'ল, এতিয়া চাৰিচুকীয়া হ'লে যদি আপোনাৰ সদায় অনা নিয়া কৰি থাকিলেতো লেতেৰা হ'ব নহয়। লেতেৰা হ'লে চাফা কৰিবলৈ বহুত অসুবিধা, চুকবিলাকত চাফা কৰিবলৈ বহুত দিগদাৰ হয়। চুকবিলাকত চাফা কৰিব দিগদাৰ হোৱাৰ কাৰণে গোল বনালে কি হয়, ধুনীয়াকৈ আপোনাৰ চাফা কৰিব পৰা যায়। গম পালে? গোল বনোৱাৰ কাৰণে সুবিধা আৰু চাৰিচুকীয়া বনোৱাৰ কাৰণে অসুবিধা
সেইটো কাৰণে সদায় টেংকাৰবিলাক অইল টেংকাৰবিলাক ৱাটাৰ টেংকাৰবিলাক সদায় গোল হয়। এতিয়া চিলিণ্ডাৰৰ এইয়া দেখিছে এই দুটা কি লিখা থাকে? আমাৰ ঘৰৰ চিলিণ্ডাৰ এইকেইটা আপোনালোকক দেখাই দিছোঁ। এইটো চাওক, এইটো B21। B21 মানে কি আপুনি বুজক। এই 12টা মাহক 4টা ভাগত ভাগ কৰিছে। 12টা মাহক 4টা ভাগত ভাগ কৰা হৈছে ABCD। এত আপোনাৰ থাকে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। বিত থাকে এপ্ৰিল, মে', জুন। চিত থাকে জুলাই, আগষ্ট, ছেপ্টেম্বৰ। আৰু ডিত থাকে অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। এতিয়া আপুনি গম পাইছে এতিয়া আমাৰ কি আছিল B21। B21 মানে আপোনাৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ হৈ গ'ল এ, এপ্ৰিল, মে', জুন। এপ্ৰিল, মে', জুনৰ 21 চনলৈকে এক্সপায়াৰী ডেটটো আছে। মানে এক্সপায়াৰী ডেটটো কিয় দিয়ে এতিয়া চাওক, চিলিণ্ডাৰটো যিমান সুবিধাজনক সিমান ভয়ংকৰো। চিলিণ্ডাৰ ব্লাষ্ট হোৱা শুনিছে, কিমান জেগাত ব্লাষ্ট হৈ কিমান মানুহৰ ক্ষতিসাধন হৈছে। সেইটো কাৰণে আপোনাৰ এটা এক্সপায়াৰী ডেট দিয়া থাকে। চিলিণ্ডাৰটো বেয়াও হৈ যাব পাৰে, হয় নে নহয়? লোহাৰ বস্তু লিক হৈ যাব পাৰে, এনেকুৱা বিভিন্ন ধৰণৰ অসুবিধা আহিব। লিক হৈ গ'লেতো কিমান বিপদ হ'ব সেইটোতো গম পায়েই আপোনালোকে। সেইকাৰণে এক্সপায়াৰী ডেটটো তাত লিখা থাকে, যাতে আপুনি যেতিয়া পায়, যদি 19ত আছে, 18ত আছে, 17ত আছে, তেনেহ'লে আপোনালোকে সেইটো গেছ কনজিউমাৰত গৈ চেঞ্জ কৰি আনিব পাৰে। কাৰণ কেতিয়া কি হৈ যায় ঠিক নাই। আপুনি ঘৰত আনি লগাব এক্সপায়াৰী ডেট যোৱা চিলিণ্ডাৰটো, তাতে যদি ভগৱান নকৰক যদি কিবা এটা বিপদ হৈ যায়, আপোনাৰ ঘৰটোতো উৰি যাব, লগতে ওচৰ চুবুৰীয়াও বিপদ হ'ব পাৰে। সেইকাৰণে আপোনাৰ এইটো এক্সপায়াৰী ডেট হিচাপে দিয়া যায়। এতিয়া আমাৰ B21 মানে এপ্ৰিল, মে', জুনৰ 21 চনলৈকে আছে। এইটো চেঞ্জ কৰিব লাগিব মানে আমাৰটো। আৰু এইফালে দেখিছে দুটা 15.5, এইটো হ'ল আপোনাৰ চিলিণ্ডাৰটোৰ ৱেইটটো যিমান থাকে এইটো ইয়াত আছে। চিলিণ্ডাৰটো আমাৰ এটা আছে 16 কেজি আৰু এটা আছে 15.5 কেজি। 15.5 মানে 15.5 কেজি আৰু এইটো আছে 16 কেজি। এতিয়া পানী বটলত এক্সপায়াৰী ডেটটো যে থাকে দেখিছে, এক্সপায়াৰী ডেটটো কিহৰ থাকে? পানী কেতিয়াবা পচি যায় নেকি? পানীটো পচি কেতিয়াও নাযায়, হয়নে? পানীটো পচি নোযোৱা হৈ এক্সপায়াৰী ডেটটো কিয় দিয়ে? পানীটোতো কেতিয়াও বেয়া নহয়, লেতেৰা হয়, কিন্তু পচিটো নাযায় বা বেয়াটো হৈ নাযায়। পানী কেতিয়াও বেয়া হৈ নাযায়। সেইটো আপোনাৰ এক্সপায়াৰীটো দিয়া থাকে এই প্লাষ্টিক বটলটোৰ। প্লাষ্টিক বটলটো কিয় দিয়া থাকে? প্লাষ্টিক বটলটো এইটো কাৰণেই দিয়া থাকে যে প্লাষ্টিক বটলটো আপোনাৰ যেতিয়া এক্সপায়াৰী ডেট যায়, বহুত দিন হৈ যায়, বহুত দিন হোৱাৰ পিছত তাৰ পৰা কিছুমান কেমিকেল ওলায়। কেমিকেলখিনি ওলোৱাৰ পিছত পানীখিনি দূষিত হ'ব পাৰে, লেতেৰা হৈ যাব পাৰে পানীটো। সেই পানীটো যদি আমি খাওঁ, আমাৰ দেহৰ ক্ষতি কৰিব পাৰে। সেইটো কাৰণে আগতেই এক্সপায়াৰী ডেটটো দিয়া থাকে এই প্লাষ্টিক বটলটো, যাতে প্লাষ্টিক বটলটো এক্সপায়াৰী ডেটটো যদি যায়, তেতিয়া কোনেও যাতে নাখায়। পানীটোৰ কাৰণে এক্সপায়াৰী ডেটটো দিয়া নাথাকে কেতিয়াও। পানীটোতো কেতিয়াও বেয়া হ'ব নোৱাৰে। পানীটো হয় আপুনি লেতেৰা কৰিব লাগিব, নহ'লে লেতেৰা হ'ব লাগিব। পানীটো কেতিয়াও পচি বা গেলি পচি এনেকুৱা পানীটো গেলি পচি নাযায়। মেইন কথা হ'ল এই বটলটো। প্লাষ্টিক বটল আইনাৰ বটলতহে বেচিব লাগে একচুৱেলি। প্লাষ্টিকে বহুত বৰবাদ কৰি দিছে পৃথিৱীখন। কিমান লেতেৰা, নপচে বস্তু, কি বস্তু নপচে। ইমান বছৰ মাটিত পুতি থ'লেও একোৱেই নহয়। কিয়নো বনায়? একচুৱেলি বনাব নালাগে, নবনালেও নহয় চাগে। এই পানী বেছি কিমান মানুহ ধনী হৈ আছে। পৃথিৱীত পানীয়ে বেছি, কিন্তু পানীয়ে বেছি পেলাই মানে পানীয়ে বহুত পানী, 4/3 সিদিনাখন আপোনাৰ আগৰ ভিডিঅ'ত কৈছিলোঁ কিমান লিটাৰ পানী আছে পৃথিৱীত। পানী বহুত আছে, কিন্তু পানীয়ে বেছি আছে, বেছি মানুহ ধনী হৈ আছে। কিন্তু পানী বেচক, কথা নাই। চিচাৰ বটল দিলে চিচাৰ বটল ভাঙা চান্স থাকে, সেইটো এটা হয়। প্লাষ্টিকৰ বটল নিদিলে কি বেলেগ উপায় আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। প্লাষ্টিকৰ বাদে বেলেগ কি দিলে আমাৰ এনভাইৰনমেণ্টটো প্ৰদূষণ নহয়, যাতে পৰিৱেশটো প্ৰদূষণ নোহোৱাকৈ পানীও বেচা হওক আৰু প্ৰদূষণো নহওক।
এনেকুৱাকৈ কি টেকনিক আছে আপোনালোকৰ যদি কোনোবা জানে কমেণ্ট কৰক। প্লাষ্টিকটো একচুৱেলি বন্ধ কৰিব লাগে, বহুত বেয়া। তে আজিলৈ ইমানখিনিয়ে। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে বুৰহানি কাশ্যপ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নমস্কাৰ।